এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি হৈছে উৰুকা আৰু আপোনালোকৰ উৰুকা কেনেকুৱা? মোৰতো বিৰাটেই ভাল। আপোনালোকৰ কেনেকুৱা মোক কমেণ্ট কৰি জনাব দেই। তো আজি আমি এতিয়া আহিছে আহি আছোঁ নগাঁও, কিবা অলপমান শ্বপিং বাকী আছে, সৰু সুৰা শ্বপিং। তো সেইখিনি কৰিবলৈ আহি আছোঁ। বাকীটো মাছ মাংস এইখিনিতো কিনা হৈয়ে গ'ল। সেইখিনি মই মোৰ মিনি ব্লগত আপলোড কৰিছোঁ আৰু যোনে যোনে চোৱা নাই তেনেহ'লে প্লিজ ফাৰ্ষ্ট গো এণ্ড চেক ইট আউট হা। আজি কিনো কৰোঁ, আজি গোটেই দিনটো মই এইটো কাইলৈ ভিডিঅ' দি আছোঁ। হোপ আপোনালোকে চাব ভিডিঅ'টো। ভোগালী বিহু উইশ কৰি দিয়া চবকে। সকলোলৈ ভোগালী বিহুৰ সেৱা ভৰা ওলগ জনালোঁ। তাৰপৰা মই এতিয়া ভইচ অভাৰ দিব লগা হ'ল, কাৰণ চবতে বিহুৰ গান চলি আছিলে, যিহেতু বিহুৰ বতৰ, মাঘৰ বিহুৰ বতৰ, কপিৰাইটো লাগি যাব পাৰে সেইকাৰণে। তাৰপৰা আমি আহিলোঁ প্লেটিনামত আমি কিবা কিবি কিনিলোঁ আৰু বহুত অফাৰ চলি আছিলে। এইযোৰ অফাৰত মই বিবাৰ এযোৰ ড্ৰেছ কিনিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তাৰপিছত এইখিনি ইমান ধুনীয়া ধুনীয়া ব্লেজাৰ আছিলে, কোট ছেট আছিলে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছিলে দেই। মোৰ চব বস্তু কিনা হৈ গৈছিলে আৰু হাজবেণ্ডে তাৰ কাৰণে কিবা কিবি চাই আছিলে, তো মই এইটো এটা চেহেৰা পাই গ'লোঁ, সেইটোকে পিন্ধি মই এনেই দেখুৱালোঁ আপোনালোকক। মানে এইবিলাক কালেকশ্যনো আছিলে তেওঁলোকৰ, মানে এভৰি কালেকশ্যন আছিলে। এটা মলে হয় এইটো প্লেটিনামটো, তাত অল ব্ৰেণ্ডছ পাই যাব। আৰু তেওঁলোকে এইটো ভেলাঘৰ বনাই ৰাখিছিলে, মই এবাৰ উঠি চালোঁ, ভাল লাগিছে ভেলাঘৰটো বিৰাট। প্লেটিনামৰ পৰা ওলাই আমি এখন ৰিক্সা ধৰিলোঁ, কাৰণ আমাৰ গাড়ীখন দূৰত অকণমান পাৰ্ক হৈ আছিলে, সেইকাৰণে ৰিক্সাত গৈছোঁ। আৰু এক্সপিৰিয়েঞ্চটো ইমান ভাল আছিলে, কাৰণ ৰিক্সাখন ইমান ধুনীয়া আছিলে, তো মোৰ বিৰাট ভাল লাগিল। তাৰপিছত মই খালোঁ চাট, কাৰণ নগাঁও গ'লে মই চাট খাওঁৱেই, মানে কাৰণ মৰিগাঁৱত চাট মানে ক'ত পায় মই নাজানো, আৰু পায় নে নাপায় সেইটোও নাজানো। তো মই সেইকাৰণে নগাঁও গ'লে মানে ন' কম্প্ৰমাইজ, মোক চাট লাগিবই, আৰু চাট মই খাওঁ শৰ্মা চুইটছত, বহুত ধুনীয়া চাট বনায়। শ্বপিং কৰি আহি পাই মই ড্ৰেছ চেঞ্জ কৰি পিনে লগালগ নিমকি বনোৱাত লাগি গৈছিলোঁ, কাৰণ মই একো বনোৱাই নাছিলোঁ বিহুৰ কাৰণে। তো ভাবিলোঁ কি যে আজি ৰাতিয়ে মই চব ক্লিয়াৰ কৰি দিম। আৰু এইটো দেখিছেনে, ই ভাগিন হয়, মানে হাজবেণ্ডৰ বাৰ ল'ৰা হয়, সিহঁতিও আহিছিলে। নিমকিখিনি পূৰা একদম ক্ৰিস্পি হৈছে, চাউণ্ডটো শুনাই দিছোঁ ৰ'ব আপোনালোকক। ক্ৰিস্পি। হাজবেণ্ডে নাৰিকল ৰুকি দিছে লাড়ু বনাবলৈ। তাৰপৰা মা আৰু দাদাহঁতে মিলি উৰুকাৰ কাৰণে ভাত পানী বনাই আছিলে, আৰু মই এইফালে পিঠা পনা বনাই আছিলোঁ। তাৰ মাজতে গৈ মই মাছ পিচ খাই ল'লোঁ, ইমান টেষ্টি আছিলে ন। আমাৰ ভাত ৰেডিয়ে হৈ গ'ল। এয়া সৰিয়া মাছে আৰু সৰিয়হেদি বনাইছিলে, চেলেড বনাইছিলে, এইটো মটন, তাৰপিছত আৰি মাছ আৰু কাঠআলুৰ জোল বিলাহী দি পিনে, তাৰপিছত আৰু মাছ পাতত দিছিলে। তেনেকৈ বহুত কিবা কিবি আইটেম হৈ গ'ল। আমাৰ উৰুকা এনেকৈয়ে আমি চেলিব্ৰেট কৰিলোঁ। আপোনালোকে কেনেকৈ পাতিলে জনাব দেই। তাৰপৰা ভাত পানী খোৱালৈকে প্ৰায় 12টা মানে বাজিছিলে। মই লাগি গ'লোঁ পিঠা বনোৱাত, নাৰিকল পিঠা, তিল পিঠা, বৰা চাউলৰ, আৰু এয়া বনাইছোঁ মই খুতুলি পিঠা, তিল ষ্টাফিং কৰি পিনে। তাৰপৰা মই তেল পিঠা বনাবৰ কাৰণে বেটাৰটো ৰেডি কৰি ৰাখিছিলোঁ, এদিন ৰাতিয়ে, মানে নেক্সট ডে বনাম মই। আৰু ৰেচিপিবিলাক মই বেলেগ এদিন দিম, কাৰণ এতিয়া বিহুৰ বতৰ, আলহী দুলহী আহি আছে, তো এইখিনিতে ৰেচিপি শ্বুট কৰিবলৈ সময় নহয়, সেইটো কাৰণে মই বেলেগ এদিন দিম। আৰু মাঘৰ বিহু আমি খুব খালোঁ আৰু খুব এনজয় কৰিলোঁ। আপোনালোকে কেনেকৈ পাতিলে মোক কমেণ্টত প্লিজ জনাব, আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভকামনা থাকিল।